নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি পঢ়িবলৈ গৈ আছোঁ এইচএছ ছেকেণ্ড ইয়েৰৰ পাৰ্ট 1ৰ প্ৰশ্ন উত্তৰসমূহ। ইয়াত মই সকলোবোৰ প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যন এনচাৰ আপোনালোকক দি গৈছোঁ। আপোনালোকে সকলোবোৰ কুৱেশ্যন এনচাৰ ইয়াতে পাই যাব, অন্য কোনো পঢ়াৰ প্ৰয়োজনেই নহ'ব। ইয়াত প্ৰিভিয়াছ ইয়েৰৰ সকলোবোৰ কুৱেশ্যন এনচাৰ সঠিকভাৱে দিয়া হৈ আছে। প্ৰথম চেপ্টাৰ, বিশ্বত ৰাজনীতিত শীতল যুদ্ধ যুগ। শীতল যুদ্ধ কাক বোলে? ইয়াত সৰুকৈও ডাঙৰকৈ দিয়া আছে আৰু ইয়াত 2 নম্বৰৰ বাবেও দিয়া হৈছে। দ্বিতীয় মহাযুদ্ধৰ পৰিসমাপ্তি হৈছে শীতল যুদ্ধৰ আৰম্ভণি। দ্বিতীয় মহাযুদ্ধৰ সময়তে বিশ্ব ব্যৱস্থাৰ আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট সংঘৰাজ্য এই 2 মহাশক্তিধৰ ৰাষ্ট্ৰৰ আবিৰ্ভাৱ ঘটে। এই 2 ৰাষ্ট্ৰৰ দুটা পৃথক মতাদৰ্শক প্ৰতিনিধিত্ব কৰা আমেৰিকা যুক্তৰাষ্ট্ৰ পুঁজিবাদী আৰু ছোভিয়েট সংঘৰাজ্য সমাজবাদী আদৰ্শক সমৰ্থন কৰিছিল। ইয়াৰ লগে লগে বিশ্বত পুঁজিবাদী আৰু সমাজবাদী এই 2 শিবিৰৰ উত্থান ঘটে। অতি সাধাৰণ ভাষাত শীতল যুদ্ধ হৈছে 2 শিবিৰৰ মাজত সংঘটিত হোৱা আদৰ্শগত সংঘাত। শীতল যুদ্ধত প্ৰত্যক্ষভাৱে কোনো ধৰণৰ অস্ত্ৰ-শস্ত্ৰ ব্যৱহাৰ নকৰাকৈ 2 শিবিৰৰ মাজত সংঘাত চলি থাকে। সেয়েহে এই যুদ্ধ শীতল যুদ্ধৰূপে পৰিগণিত হয়। শীতল যুদ্ধ শব্দটো কোনো ধৰণৰ 2 নম্বৰৰ বাবে শীতল যুদ্ধ শব্দটোৱে কোনো ধৰণৰ সশস্ত্ৰৰ সংঘৰ্ষ নোহোৱাকৈ দুটা পক্ষৰ মাজত ৰাজনৈতিক, অৰ্থনৈতিক আৰু আদৰ্শগত দিশত হোৱা প্ৰতিযোগিতাৰ তথা সংঘাতক বুজায়। ইয়াত শীতল যুদ্ধৰ কাৰণসমূহ কোৱা হৈ আছে। আদৰ্শগত সংঘাত, মই আপোনালোকক স্ক্ৰীণত গোটেইখিনি দেখাই দি আছোঁ। মই পঢ়ি আকৌ নিদিওঁ, আপোনালোকে ইয়াৰ পৰাই লিখি দিব পাৰিব। মই কেৱল পইণ্টখিনিহে আপোনালোকক উল্লেখ কৰি দিম। প্ৰথমতে আদৰ্শগত সংঘাত, দ্বিতীয়তে সাম্যবাদৰ সম্প্ৰসাৰণ, তৃতীয়তে সামৰিক বন্ধন গঠন, চতুৰ্থতে দ্বিপাক্ষিক ৰাজনীতি আৰু পঞ্চমতে এটম বোমাৰ গোপনীয়তা। ইয়াত প্ৰশ্ন উত্তৰসমূহ ডাঙৰকৈও সৰুকৈও দিয়া হৈ আছে। আপোনালোকক অন্য কিবা প্ৰয়োজন হ'লে মোক কমেণ্ট কৰি কৈ দিব। গোষ্ঠী নিৰপেক্ষ আন্দোলন মানে কি? এই আন্দোলনৰ 3 নম্বৰ, গোষ্ঠী নিৰপেক্ষ আন্দোলন মানে কি? এই আন্দোলনৰ প্ৰধান কাৰণবোৰ আলোচনা কৰা। গোষ্ঠী নিৰপেক্ষ আন্দোলন কাক বোলে আগতে চাই লোৱা হওকচোন। দ্বিতীয় বিশ্বযুদ্ধৰ পাছত সমগ্ৰ বিশ্বত 2 শক্তিগোষ্ঠীৰ সৃষ্টি হৈছিল। কিন্তু এই 2 শক্তিগোষ্ঠীৰ উপৰিও এছিয়া, আফ্ৰিকা আদি মহাদেশৰ বহুবোৰ ৰাষ্ট্ৰই এটা নতুন শক্তিজোঁট গঠন কৰিছিল। সদ্য স্বাধীনতাপ্ৰাপ্ত এই ৰাষ্ট্ৰবোৰে কোনো শক্তিগোষ্ঠীৰ নেতৃত্ব হ'বলৈ বিচৰা নাছিল। নিজৰ অৰ্থনৈতিক স্থিতি শক্তিশালী কৰাৰ বাবে এই ৰাষ্ট্ৰবোৰে স্বতন্ত্ৰভাৱে নিজৰ দেশৰ বৈদেশিক নীতি প্ৰস্তুত কৰে। এই স্বতন্ত্ৰ নীতিৰ জৰিয়তে একত্ৰিত হোৱা ৰাষ্ট্ৰসমূহে আৰম্ভ কৰা আন্দোলনেই হৈছে গোষ্ঠী নিৰপেক্ষ আন্দোলন। এই নীতিৰ আধাৰত দেশসমূহক দুয়োটা শক্তিগোষ্ঠীৰ লগত সৎভাৱে বজাই ৰাখি স্বাধীনভাৱে নিজৰ দেশৰ শাসন কাৰ্য সম্পাদন কৰে। গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ কাৰণসমূহ হ'ল জাতীয়তাবোধৰ উদয়, শীতল যুদ্ধৰ কুপ্ৰভাৱ। চাই লওক ইয়াতে। তৃতীয়তে অৰ্থনৈতিক দুৰ্বলতা, চতুৰ্থতে সংঘৰাজ্যৰ ভূমিকা। 4 নম্বৰ কুৱেশ্যনটো হ'ল গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ বৈশিষ্ট্যবোৰ আলোচনা কৰা। পইণ্টসমূহ হ'ল সমাজবাদত বিশ্বাস, সামৰিক মিত্ৰতাৰ বিৰুদ্ধাচৰণ, যুদ্ধ ত্যাগ নীতি, পঞ্চশীল নীতিত বিশ্বাস। গোষ্ঠী নিৰপেক্ষ আন্দোলনত জৱাহৰলাল নেহৰুৰ ভূমিকা। আহকচোন চাওঁ। গোষ্ঠী নিৰপেক্ষ আন্দোলনত জৱাহৰলাল নেহৰুৱে সবাতোকৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। এই আন্দোলনত তেওঁৰ সক্ৰিয় ভূমিকা আন্দোলনটো সবল কৰি তুলিছিল। জৱাহৰলাল নেহৰুৱে প্ৰাচ্য আৰু পাশ্চাত্য 2 মহাশক্তিয়ে নেতৃত্ব দিয়া দুটা ভিন্ন মতাদৰ্শৰ পৰা আঁতৰত থাকি এক মধ্যম পন্থা হকে ওকালতি কৰিছিল। তেওঁৱেই গোষ্ঠী নিৰপেক্ষতাৰ ধাৰণাটো প্ৰথমে ব্যৱহাৰ কৰিছিল। চীন আৰু ভাৰতবৰ্ষৰ মাজত দ্বিপাক্ষিক সম্পৰ্কৰ ভিত্তিতেই গঢ়ি উঠা পঞ্চশীল নীতিয়ে গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ আধাৰ হৈ উঠে। 1956 চনৰ বান্ডুং সন্মিলন তথা 1961 চনৰ বেলগ্ৰেড সন্মিলনত নেহৰুৰ এই নীতিকেইটাই বিশেষ গুৰুত্ব লাভ কৰে। এইদৰে দেখা যায় যে গোষ্ঠী নিৰপেক্ষ আন্দোলনত জৱাহৰলাল নেহৰুৱে উল্লেখযোগ্য ভূমিকা পালন কৰিছিল। তেওঁৰ নেতৃত্বতে আৰু সহযোগিতাৰ ফলত গোষ্ঠী নিৰপেক্ষ আন্দোলনটো অধিক শক্তিশালী হৈ উঠিছিল। 6 নম্বৰ কুৱেশ্যনটো হ'ল নতুন আন্তৰ্জাতিক অৰ্থনৈতিক শৃংখলাৰ বিষয়ে চমুকৈ লিখা। এই কুৱেশ্যনটো 2019 চনত অহা বাবে সেইবোৰ কুৱেশ্যন যিবোৰ আহি থকা হৈছিল সেইবোৰ কুৱেশ্যনে বিশেষকৈ পলিটিকেল চাইন্সত দিয়া হয়। ইয়াত মই আপোনালোকক প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যন এনচাৰ ছল্ভ কৰাৰ বাবে এই কুৱেশ্যনটো আপোনালোকৰ ইয়াত সোমাই গৈছে। 2019 চনত এই কুৱেশ্যনটো আহিছিল, আসাৰ সম্ভাৱনাও থাকে। গোষ্ঠী নিৰপেক্ষ ৰাষ্ট্ৰসমূহে শীতল যুদ্ধৰ সময়ছোৱাত 2 শত্ৰু মিত্ৰ গোষ্ঠীৰ মাজত মধ্যস্থতা অৱলম্বন কৰিছিল। অৱশ্যে গোষ্ঠী নিৰপেক্ষ ৰাষ্ট্ৰসমূহৰ বেছিভাগ ৰাষ্ট্ৰতেই কম উন্নত
আছিল। সেয়ে সেই ৰাষ্ট্ৰসমূহৰ অৰ্থনৈতিকভাৱে অধিক উন্নতি সাধন কৰা আৰু ইয়াৰ জনসাধাৰণৰ জীৱনৰ মানদণ্ড উন্নতি ঘটোৱাটোৱে গোষ্ঠীনিৰপেক্ষ ৰাষ্ট্ৰসমূহৰ বাবে এক প্ৰধান প্ৰত্যাহ্বান আছিল। তদুপৰি অৰ্থনৈতিক উন্নতি সাধন নোহোৱাকৈ কোনো ৰাষ্ট্ৰই প্ৰকৃত স্বাধীনতা উপভোগ কৰিব নোৱাৰে। উপৰোক্ত কথাখিনি অনুধাৱন কৰি নতুন আন্তৰ্জাতিক অৰ্থনৈতিক শৃংখলাৰ সৃষ্টি হৈছিল। 1972 চনত ছেণ্টিয়াগোত অনুষ্ঠিত ৰাষ্ট্ৰসংঘৰ বাণিজ্য আৰু উন্নয়ন অধিৱেশনত উন্নয়নৰ বাবে নতুন বাণিজ্য নীতি আৰু শীৰ্ষক এখন প্ৰতিবেদন প্ৰস্তুত কৰিছিল। এই প্ৰতিবেদনে আন্তৰ্জাতিক বাণিজ্য ব্যৱস্থাৰ কিছুমান পৰিৱৰ্তন আনিছিল। এই পৰিৱৰ্তনসমূহ হ'ল: প্ৰথমতে, উন্নত পশ্চিমীয়া দেশসমূহে শোষণ কৰি থকা প্ৰাকৃতিক সম্পদসমূহৰ ওপৰত ন্যূনতম উন্নয়নশীল দেশসমূহৰ নিজস্ব নিয়ন্ত্ৰণ থাকিব লাগে। দ্বিতীয়টো হ'ল ন্যূনতম উন্নয়নশীল ৰাষ্ট্ৰসমূহে যাতে উৎপাদিত সামগ্ৰীসমূহৰ উচিত মূল্য পায় তাৰ বাবে পশ্চিমীয়া ৰাষ্ট্ৰসমূহৰ বজাৰসমূহত প্ৰৱেশৰ ক্ষমতা দিব লাগে। পশ্চিমীয়া দেশসমূহে সৰবৰাহ কৰা কাৰিকৰী কৌশলৰ মূল্য হ্ৰাস কৰিব লাগে। আন্তৰ্জাতিক বিত্তীয় অনুষ্ঠানবোৰত কম উন্নত ৰাষ্ট্ৰসমূহক বিশেষ ভূমিকা দিব লাগে। ইয়াত সম্পূৰ্ণ কুৱেশ্যনটো দিয়া হৈছে, সামৰণিখিনি এইখিনি আপোনালোকে লিখি দিব পাৰি। সমাজবাদ আৰু পুঁজিবাদৰ মাজত পাৰ্থক্য সকলোতকৈ ইম্পৰ্টেণ্ট কুৱেশ্যনটো এইটো আহিয়ে থাকে। সেইকাৰণে ইয়াত ইম্পৰ্টেণ্ট বুলি দিয়া হৈ আছে। সমাজবাদে সমাজৰ ওপৰত অধিক গুৰুত্ব দিয়ে, আনহাতে পুঁজিবাদে ব্যক্তিৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰে। দ্বিতীয়তে, সমাজবাদে উৎপাদন ব্যৱস্থাৰ ৰাষ্ট্ৰীয়কৰণৰ ওপৰত গুৰুত্ব দিয়ে, কিন্তু পুঁজিবাদে উৎপাদন ব্যৱস্থা ব্যক্তিগতকৰণৰ ওপৰত গুৰুত্ব দিয়ে। তৃতীয়তে, সমাজবাদে সদায় ব্যক্তিগত সম্পত্তিৰ বিৰোধিতা কৰে, আনহাতে পুঁজিবাদে মূল নীতিয়েই হ'ল ব্যক্তিগত সম্পত্তি। সমাজবাদে সমাজৰ স্বাধীনতা তথা উন্নয়নৰ ওপৰত গুৰুত্ব প্ৰদান কৰে, কিন্তু পুঁজিবাদে ব্যক্তিগত স্বাধীনতাৰ ওপৰতে বেছিকৈ গুৰুত্ব দিয়ে। বৃহৎ শক্তিৰ ৰাষ্ট্ৰসমূহক সৰু সৰু ৰাষ্ট্ৰবোৰৰ মিত্ৰতা কিয় প্ৰয়োজন? এই কুৱেশ্যনটো 2012 চন 2017 চনত অহা, সেইবাবে এইটো অহাৰ সম্ভাৱনা আছে। আপোনালোকে এই কুৱেশ্যনটো বিশেষকৈ চাব। সৰু সৰু ৰাষ্ট্ৰবোৰত তেল আৰু খনিজ সম্পদসমূহৰ বাবে। দ্বিতীয়তে, সৰু সৰু ৰাষ্ট্ৰবোৰৰ পৰা শত্ৰুপক্ষৰ ৰাষ্ট্ৰবোৰত চোৰাং চোৱাগিৰি কৰাত সহায়ক হয়। এইটো 2 মাৰ্কত বেছিভাগ আহে। তৃতীয়তে, বহুত ৰাষ্ট্ৰৰ মিত্ৰতাই একেলগে সামৰিক ব্যয় বা খৰচ বহন কৰাত সহায় কৰে। চতুৰ্থতে, সৰু সৰু ৰাষ্ট্ৰবোৰৰ পৰা বৃহৎ শক্তিৰ ৰাষ্ট্ৰসমূহৰ শত্ৰু ৰাষ্ট্ৰবোৰত সামৰিক বাহিনী নিয়োগ আৰু ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰাত সুবিধা হয়। আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট সংঘ ৰাজ্যৰ এই দুয়োৰে মাজত আদৰ্শৰ যথেষ্ট অমিল আছিল। গতিকে এই বৃহৎ শক্তি দুটাই নিজৰ নিজৰ ভাৱধাৰা বিস্তাৰৰ ক্ষেত্ৰত সৰু ৰাষ্ট্ৰসমূহৰ সৈতে মিত্ৰতা গঢ়ি তুলিছিল। কিউবা আণৱিক সংকটৰ ওপৰত এটি টোকা লিখা, অথবা কিউবাৰ সংকট মানে কি চমুকৈ আলোচনা কৰা। এই কুৱেশ্যনটো চাওক কেইবাবাৰো আহিছে, সেইকাৰণে এইটো মষ্ট ইম্পৰ্টেণ্ট ভাৱে দিয়া হৈছে। 6 মাৰ্কৰ বাবেও চাব পাৰে, 5 মাৰ্কৰ বাবেও চাব পাৰে। 2012 চনত আহিছিল, ইয়াত ইয়েৰটো লিখি দিয়া হৈছে। শীতল যুদ্ধৰ সময়ছোৱাত এই দুই বৃহৎ শক্তি আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট ইউনিয়নৰ মাজত দেখা দিয়া বিভিন্ন সংকটৰ ভিতৰত এটা উল্লেখযোগ্য সংকট হ'ল কিউবা সংকট। কিউবা হ'ল আমেৰিকা যুক্তৰাষ্ট্ৰৰ একেবাৰে ওচৰত থকা এখন ক্ষুদ্ৰ দ্বীপ ৰাষ্ট্ৰ। এই ৰাষ্ট্ৰখন যদিও আমেৰিকা যুক্তৰাষ্ট্ৰৰ ওচৰত, কিন্তু এই ৰাষ্ট্ৰখনে ছোভিয়েট ইউনিয়নৰ সৈতে মিত্ৰতা গঢ়ি তুলিছিল। কিউবাত 1959 চনত ফিডেল কাষ্ট্ৰোৰ নেতৃত্বত সাম্যবাদী আদৰ্শত বিশ্বাসী সাম্যবাদী দলৰ চৰকাৰ প্ৰতিষ্ঠিত হৈছিল। কিউবাক কেন্দ্ৰ কৰি এই বৃহৎ শক্তিৰ ৰাষ্ট্ৰ দুখনৰ মাজত বহু দিনৰে পৰা সংঘাত চলি হৈ আহিছিল। 1962 চনত এই সংঘাত অধিক প্ৰকট হৈ উঠিছিল। ছোভিয়েট ইউনিয়নৰ প্ৰিমিয়াৰ নিকিতা খুৰুশ্বেভ কিউবাত পাৰমাণৱিক ক্ষেপণাস্ত্ৰ ঘাঁটি স্থাপন কৰাৰ পৰিকল্পনা কৰিছিল, যাতে আমেৰিকা যুক্তৰাষ্ট্ৰত অতি কম দূৰত্বৰ পৰা পাৰমাণৱিক ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰিব পৰা যায়। আমেৰিকা যুক্তৰাষ্ট্ৰৰ চোৰাংচোৱাই এই বিষয়ে 1962 চনৰ 15 অক্টোবৰত জ্ঞাত হৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জন এফ কেনেডীক অৱগত কৰিছিল। এফ কেনেডীয়ে তেওঁৰ 12 জন উপদেষ্টাৰ সৈতে আলোচনা কৰি ছোভিয়েট ইউনিয়নৰ এনে কাৰ্য প্ৰতিহত কৰাৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰৰ যুদ্ধৰ জাহাজবোৰক নিৰ্দেশ প্ৰদান কৰি সতৰ্ক কৰি দিছিল, যাতে ছোভিয়েট ইউনিয়নৰ পাৰমাণৱিক ক্ষেপণাস্ত্ৰ কঢ়িয়াই কোনো জাহাজ কিউবালৈ আহিব নোৱাৰে। লগতে তেওঁ সামৰিক বাহিনীকো আক্ৰমণৰ বাবে সাজু হ'বলৈ নিৰ্দেশ দিছিল। ইতিমধ্যে আমেৰিকা যুক্তৰাষ্ট্ৰই ছোভিয়েট ইউনিয়নৰ ওচৰত কিউবাত স্থাপন কৰা পাৰমাণৱিক সংঘাতবোৰ
পাৰমাণৱিক ঘাটিবোৰ উঠাই নিয়াৰ বাবে দাবী উত্থাপন কৰিছিল। ছোভিয়েট ইউনিয়ন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত দেখা দিয়া সংকটে সমগ্ৰ বিশ্বক আতংকিত কৰি তুলিছিল। অৱশ্যে 1962 চনৰ অক্টোবৰ মাহৰ 28 তাৰিখে কেনেডি আৰু খুশ্ৰেভৰ মাজত এখন চুক্তি সম্পাদিত হৈছিল আৰু এই সংকটৰ অন্ত পৰিছিল। এই চুক্তি অনুসৰি ছোভিয়েট ইউনিয়নে কিউবাত স্থাপন কৰা পাৰমাণৱিক ঘাটিবোৰ ধ্বংস কৰিব আৰু ক্ষেপণাস্ত্ৰবোৰ ছোভিয়েট ইউনিয়নে ঘূৰাই লৈ যাব। আনহাতে আমেৰিকা যুক্তৰাষ্ট্ৰই কিউবাক আক্ৰমণ নকৰাৰ প্ৰতিশ্ৰুতি দিছিল। আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট ইউনিয়নৰ মাজত সশস্ত্ৰ যুদ্ধ হোৱাৰ যিটো আশংকাই বিশ্ববাসীক চিন্তিত কৰি তুলিছিল, এই চুক্তিখনৰ জৰিয়তে তাৰ অৱসান ঘটিছিল। ইয়াত চমু প্ৰশ্ন উত্তৰসমূহো দিয়া হৈ আছে, আপোনালোকে চাই যাব পাৰে। অতি কষ্টৰে মই ভিডিঅ'টো বনাই আছোঁ, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। প্ৰথমতে শীতল যুদ্ধ কেতিয়া আৰম্ভ হৈছিল? 1945 চনত। শীতল যুদ্ধৰ কেতিয়া অৱসান ঘটিছিল? 1951 চনত। দ্বিতীয় বিশ্বযুদ্ধ কেতিয়া আৰম্ভ হৈছিল? 1939 পৰা 1945 চনলৈ। শীতল যুদ্ধৰ নেতৃত্ব বহন কৰা দুখন ৰাষ্ট্ৰ আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট সংঘৰাজ্য। পশ্চিমীয়া মিত্ৰগোষ্ঠীৰ নেতৃত্ব কোনে বহন কৰিছিল? আমেৰিকা যুক্তৰাষ্ট্ৰ। পূব মিত্ৰগোষ্ঠীৰ নেতৃত্ব কোনে বহন কৰিছিল? ছোভিয়েট সংঘৰাজ্য। শীতল যুদ্ধত বৃহৎ গোষ্ঠী দুটাৰ উপৰি গঠিত হোৱা তৃতীয় গোষ্ঠীটোৰ নাম হ'ল গোষ্ঠী নিৰপেক্ষ। গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ মূল হোতা কোন আছিল? জৱাহৰলাল নেহৰু। পশ্চিমীয়া মিত্ৰগোষ্ঠীয়ে গঠন কৰা সংগঠনটোৰ নাম কি? উত্তৰ আটলাণ্টিক চুক্তি সংগঠন নাটো। পূব মিত্ৰগোষ্ঠীয়ে সম্পাদন কৰা চুক্তিখনৰ নাম কি? ৱাৰ্ছ চুক্তি। গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ প্ৰথম শীৰ্ষ সন্মিলন কেতিয়া আৰু ক'ত অনুষ্ঠিত হৈছিল? 1961 চনত বেলগ্ৰেডত। উন্নয়নৰ বাবে নতুন বাণিজ্য নীতিত থকা এটা পৰিৱৰ্তন উল্লেখ কৰা। নতুন আন্তঃৰাষ্ট্ৰীয় অৰ্থনৈতিক শৃংখলা। নিউৰ সম্পূৰ্ণ ৰূপটো লিখা। নিউ ইণ্টাৰনেশ্যনেল ইকনমিক অৰ্ডাৰ। ছোভিয়েট ৰাছিয়া আৰু ভাৰতবৰ্ষৰ মাজত কোন চনত বন্ধুত্বৰ চুক্তি সম্পাদন হৈছিল? 1961 চনত। নাটোৰ সম্পূৰ্ণ ৰূপটো কি? নৰ্থ এটলাণ্টিক ট্ৰিটি অৰ্গেনাইজেশ্যন। কিউবাৰ সংকট কোন চনত হৈছিল? 1962 চনত। শীতল যুদ্ধৰ নামৰ কিতাপখন কোনে লিখিছিল? ৱাল্টাৰ লিপমেন। আমেৰিকা যুক্তৰাষ্ট্ৰত 1945 চনত ক'ত পাৰমাণৱিক বোমা নিক্ষেপ কৰিছিল? জাপানৰ হিৰোশ্বিমা আৰু নাগাচাকি। আমেৰিকা যুক্তৰাষ্ট্ৰ। ৰাষ্ট্ৰসংঘ কেতিয়া প্ৰতিষ্ঠিত হৈছিল? 1945 চনত। ৱাৰ্ছ চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল? 1955 চনত। চিয়াটোৰ সম্পূৰ্ণ ৰূপটো কি? চাউথ ইষ্ট এছিয়ান ট্ৰিটি অৰ্গেনাইজেশ্যন। চেণ্টোৰ সম্পূৰ্ণ নামটো কি? চেণ্ট্ৰেল ট্ৰিটি অৰ্গেনাইজেশ্যন। এলটিবিটিৰ সম্পূৰ্ণ ৰূপটো কি? লিমিটেড টেষ্ট বেন ট্ৰিটি। এনপিটিৰ অৰ্থ নিউক্লিয়াৰ নন পলিফাৰেশ্যন ট্ৰিটি। আমেৰিকা যুক্তৰাষ্ট্ৰৰ মতে কোনটো মতবাদ শ্ৰেষ্ঠ? পুঁজিবাদ। উত্তৰ আটলাণ্টিক চুক্তি সংগঠন নাটো কেতিয়া সম্পাদিত হৈছিল? 1949 চনত। গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ দুখন সদস্য ৰাষ্ট্ৰৰ নাম লিখা। ভাৰত, ইণ্ডোনেছিয়া, আফগানিস্তান। আঠাইছ নম্বৰ হ'ল শীতল যুদ্ধৰ সময়ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ স্বাক্ষৰ কৰা দুখন চুক্তিৰ নাম। দক্ষিণ পূব এছিয়া চুক্তি সংগঠন, কেন্দ্ৰীয় চুক্তি সংগঠন। কেন্দ্ৰীয় চুক্তি সংগঠন সদস্য ৰাষ্ট্ৰসমূহৰ নাম লিখা। ইৰাণ, ইৰাক, পাকিস্তান, গ্ৰেট ব্ৰিটেইন। দ্বিতীয় বিশ্বযুদ্ধ শত্ৰু মিত্ৰ আৰু অক্ষীয় শক্তি বুলিলে কি বুজায়? দ্বিতীয় বিশ্বযুদ্ধত মিত্ৰ শক্তি বুলিলে আমেৰিকা যুক্তৰাষ্ট্ৰ, ছোভিয়েট সংঘৰাজ্য আৰু গ্ৰেট ব্ৰিটেইন আৰু ফ্ৰান্সক বুজা যায়। আনহাতে অক্ষীয় শক্তি বুলিলে জাৰ্মানী, জাপান আৰু ইটালী এইকেইখন দেশক বুজা যায়। শীতল যুদ্ধৰ সময়ত এই বৃহৎ শক্তি আমেৰিকা আৰু ছোভিয়েট ইউনিয়নৰ মাজত স্বাক্ষৰিত হোৱা দুখন অস্ত্ৰ নিয়ন্ত্ৰণ চুক্তি। এইটো 2013 চনত 2016 চনত আহিছে। সীমিত পৰীক্ষা নিষিদ্ধকৰণ চুক্তি এলটিবিটি। পাৰমাণৱিক অস্ত্ৰ সম্প্ৰসাৰণ বিৰোধী চুক্তি এনপিটি। গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ মুখ্য নেতা কেইজনৰ নাম কি? জৱাহৰলাল নেহৰু, ইজিপ্তৰ গামাল আব্দেল নাছিৰ, ইণ্ডোনেছিয়াৰ ছুকাৰ্ণো, ইউগোস্লেভিয়াৰ টিটো। ইয়াত হৈছে মিত্ৰ গোষ্ঠীত সৰু সৰু ৰাষ্ট্ৰবোৰ অন্তৰ্ভুক্ত হোৱাৰ দুটা কাৰণ। সৰু সৰু ৰাষ্ট্ৰসমূহক বৃহৎ শক্তিসমূহে ৰক্ষণাবেক্ষণ, অস্ত্ৰৰ যোগান আৰু আৰ্থিক সাহায্য দিয়াৰ প্ৰতিশ্ৰুতি দিছিল। সৰু সৰু ৰাষ্ট্ৰবোৰক প্ৰতিবেশিত শত্ৰু ৰাষ্ট্ৰসমূহৰ পৰা নিৰাপত্তা দিয়াৰ আশ্ৰয় দিছিল। কুৱেশ্যন বেংকৰ কুৱেশ্যনসমূহো ইয়াত ছল্ভ কৰি দিয়া হৈ আছে। ৱাৰ্ছ চুক্তিৰ প্ৰধান উদ্দেশ্য কি আছিল? নাটো শক্তিক প্ৰতিৰোধ কৰা।
দ্বিতীয় বিশ্বযুদ্ধৰ সমাপ্তি আছিল শীতল যুদ্ধৰ আৰম্ভণি। শীতল যুদ্ধৰ সময়সীমা উল্লেখ কৰা 1945 পৰা 1991। নেমৰ সম্পূৰ্ণ ৰূপটো নন এলিগেণ্ট মুভমেণ্ট। শীতল যুদ্ধৰ পৰা আঁতৰি থাকিবৰ বাবে ভাৰতে কেনেকুৱা নীতি গ্ৰহণ কৰিছিল? গোষ্ঠী নিৰপেক্ষ নীতি। CTBTৰ সম্পূৰ্ণ ৰূপটো কি? কম্প্ৰিহেনছিভ টেষ্ট বেন ট্ৰিটি। শীতল যুদ্ধ শব্দটো কোনে প্ৰয়োগ কৰিছিল? বাৰ্নাৰ্ড ৰুছ। শীতল যুদ্ধৰ এটা কাৰণ উল্লেখ কৰা। আদৰ্শগত সংঘাত। নাটোৰ মুঠ সদস্য ৰাষ্ট্ৰ কিমান? 12খন। জাৰ্মানী কেতিয়া একত্ৰিত কৰা হৈছিল? 1990 চনত। ছোভিয়েট সংঘৰাজ্যৰ বা প্ৰাচ্য গোষ্ঠীৰ অন্তৰ্ভুক্ত দুখন ৰাষ্ট্ৰৰ নাম লিখা। পোলেণ্ড আৰু পূব জাৰ্মানী। নাটোৰ দুখন সদস্য ৰাষ্ট্ৰৰ নাম লিখা। আমেৰিকা, ফ্ৰান্স, ব্ৰিটেইন, নৰৱে। বৰ্তমান সময়ত গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ প্ৰাসংগিকতা আছেনে? তোমাৰ উত্তৰৰ সমৰ্থনত যুক্তি দিয়া। শীতল যুদ্ধ অৱসানৰ লগে লগে গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ প্ৰাসংগিকতা সম্পৰ্কে বিভিন্ন প্ৰশ্ন উত্থাপিত হ'বলৈ ধৰিছিল। কাৰণ শীতল যুদ্ধৰ প্ৰতিক্ৰিয়া স্বৰূপেই এই আন্দোলনৰ জন্ম হৈছিল। গোষ্ঠী নিৰপেক্ষ আন্দোলন শীতল যুদ্ধৰ এক ফলশ্ৰুতি আছিল আৰু ই বিশ্বখনক দুটা সামৰিক গোষ্ঠীত বিভক্ত হোৱাত কিছু পৰিমাণে বাধা দিছিল। প্ৰকৃততে গোষ্ঠী নিৰপেক্ষ স্বাধীনভাৱে বৈদেশিক নীতি ৰচনাৰ এটা পদ্ধতিহে বুজাইছিল। গতিকে এই আন্দোলনৰ শীতল যুদ্ধৰ সময়ত প্ৰাসংগিকতা আছিল আৰু বৰ্তমান সময়তো ইয়াৰ প্ৰাসংগিকতা অস্বীকাৰ কৰিব নোৱাৰি। সাম্প্ৰতিক সময়ত গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ প্ৰাসংগিকতা তলত দিয়া দিশকেইটাৰ যোগেদি অনুধাৱন কৰিব পাৰি। প্ৰথমতে, বৰ্তমান সময়ত বিশ্বত আমেৰিকাই হৈছে একমাত্ৰ বিষয়বস্তু। এনে পৰিস্থিতিত গোষ্ঠী নিৰপেক্ষ ৰাষ্ট্ৰসমূহে ঐক্যবদ্ধ হৈ আমেৰিকাক একাধিপত্য প্ৰতিহত কৰিব পাৰিব। উন্নয়নশীল আৰু অনুন্নত ৰাষ্ট্ৰবোৰৰ অৰ্থনৈতিক আৰু অন্যান্য দিশৰ বিকাশৰ বাবে সেইবোৰ দেশৰ মাজত সহযোগিতাৰ প্ৰয়োজন। গোষ্ঠী নিৰপেক্ষ আন্দোলনে এনে সহযোগিতা সৃষ্টিত এটা মঞ্চ হিচাপে কাম কৰিব পাৰে। বৰ্তমান বিশ্বত দেখা পোৱা বিভিন্ন গোলকীয় সমস্যা যেনে সন্ত্ৰাসবাদ, পৰিৱেশ, জনবিস্ফোৰণ আদি সমস্যাসমূহ এখন দেশে অকলে সমাধান কৰিব নোৱাৰে। তাৰ বাবে গোলকীয় প্ৰচেষ্টাৰ প্ৰয়োজন। এই ক্ষেত্ৰত গোষ্ঠী নিৰপেক্ষৰ সহায় কৰিব পাৰে। 47 নম্বৰটো হ'ল শীতল যুদ্ধৰ যুগত নেমৰ নেতা হিচাপে ভাৰতৰ ভূমিকা উল্লেখ কৰা। 4 নম্বৰৰ বাবে ভাৰতবৰ্ষই গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ নেতা হিচাপে শীতল যুদ্ধৰ সময়ছোৱাত এটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ মুখ্য নেতাসকলৰ ভিতৰত ভাৰতৰ প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰু এজন। শীতল যুদ্ধৰ সময়ছোৱাত নেহৰু ভাৰতবৰ্ষৰ পৰস্পৰ বিৰোধিতা দুটা শক্তি গোষ্ঠীৰ পৰা যিমান দূৰ পাৰি আঁতৰি থাকিবলৈ চেষ্টা কৰিছিল। ভাৰতবৰ্ষই সকলোবোৰ আন্তৰ্জাতিক সমস্যাৰ শান্তিপূৰ্ণ সমাধানৰ ওপৰত জোৰ দিছিল। তদুপৰি এই মিত্ৰগোষ্ঠীৰ মাজত চলি থকা মনোমালিন্য আঁতৰ কৰাৰ বাবে ভাৰতবৰ্ষই চেষ্টা চলাইছিল যাতে এখন পূৰ্ণ পৰ্যায়ৰ যুদ্ধ পুনৰ সংঘটিত নহয়। এই ক্ষেত্ৰত ভাৰতবৰ্ষই যিকোনো সামৰিক চুক্তিত যোগদান কৰাৰ পৰা নিজকে বিৰত কৰিছিল। এনেদৰে ভাৰতবৰ্ষই গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ পোষকতা কৰি আন ৰাষ্ট্ৰসমূহৰ লগত নিজৰ সকলো শক্তি সঞ্চয় কৰিবলৈ সক্ষম হৈছিল আৰু আন্দোলনৰ নেতা হিচাপে আন্তৰ্জাতিক ক্ষেত্ৰত ভাৰতবৰ্ষই এটা বিশেষ স্থান অধিকাৰ কৰিবলৈ সমৰ্থ হৈছিল। মই আপোনালোকক সকলোবোৰ কুৱেশ্যন এনচাৰ যোগান ধৰি দিম। কুৱেশ্যন বেংকৰো লগতে প্ৰিভিয়াছ ইয়েৰৰো আৰু কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ। আপোনালোকক মই বাকী যিবোৰ চেপ্টাৰ আছে সকলোখিনি দিম। পাৰ্ট 1, পাৰ্ট 2 গোটেইখিনি দি যাম। এইটো হ'ল পাৰ্ট 1ৰ। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এই এনেকুৱা ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে। আৰু যদি কিবা প্ৰশ্ন উত্তৰৰ প্ৰয়োজন হৈছে বা কিবা বুজি পোৱা নাই, ধৰিব নোৱাৰিলে তেন্তে মোক কমেণ্ট কৰি জনাই দিব। মই আপোনালোকক কমেণ্টৰ ৰিপ্লাই লগে লগে দি দিবলৈ চেষ্টা কৰিম আৰু দিও দিম। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।